গাঁওবাসীক এবস্তাকৈ চাউল বিতৰণ কৰি দায়িত্ব সামৰিলে CEM ৰংহাঙে। নগাঁও কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কাৰ্বি আংলঙত ৰাজপথত জোৰ সমদল। কাৰ্বি আংলং ওমেন জাষ্টিছ ফৰাম ভূমিষ্ঠ হল আন এটা নাৰী সংগঠন। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। ৰাজ্যৰ বিভিন্ন সমস্যাৰ স্থায়ী সমাধান কৰিব নিবিচাৰাটো আমাৰ জনপ্ৰতিনিধিসকলৰ চৰিত্ৰ। সমস্যা জীয়াই ৰাখিব পাৰিলেহে ৰাজনীতি খেলাৰ মজা। সমস্যা নাথাকিলে অনাগত দিনবোৰত জনপ্ৰতিনিধিসকলেনো বাৰে বাৰে ৰাজনীতি খেলিব কিহক লৈ, কি বুলি বা কিহৰ ওপৰত মিঠা কথাৰে ভুৱা আশ্বাস দি কাষ চাপিব দুখীয়া নিচলা ৰাইজৰ। চাও আহক এই প্ৰতিবেদন। আমাৰ কাৰ্বি চৌতা শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ কাষ চাপি যায় বিথং ৰাংথাবা সমষ্টিৰ বথুং আটাৰ আৰু কাৰ্বি ৰংচপি নামে গাঁও দুখনত। সমষ্টিটোৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্যই জুন মাহ নিৰ্বাচন সময়ত দুখীয়া নিচলা ৰাজ্যক দি অহা প্ৰতিশ্ৰুতি এতিয়াও মনত থকা বুলি জানিব পাৰি আমাৰ সকলোৰে আনন্দ হোৱাৰে কথা। পিছে খবৰ আহিল আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্যই নিৰ্বাচনত জিকিলে গাঁও দুখনৰ দুখীয়া নিচলা ৰাইজক এবস্তাকৈ চাউলহে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি বিজয়ী হোৱাৰ 3 মাহৰ ভিতৰতে পালন কৰিলে। হয়, দুখীয়া নিচলা ৰাইজৰ বহুমূলীয়া ভোটৰ বিনিময়ত মাত্ৰ এবস্তাকৈ চাউল। আশ্চৰ্য যি প্ৰজাবৃন্দই ৰজা বনালে ৰজাজনৰ সহানুভূতিৰ প্ৰত্যাশীৰ সেই প্ৰজাবৃন্দৰে ভৱিষ্যতৰ আশাৰ জুলুঙত কেৱল এবস্তাকৈ চাউল। ৰাইজৰ মাছৰ তেলেৰে মাছ ভাজি ৰাইজকে বিলোৱা কৌশল আন কোনো ৰাজনীতিবিদে নাজানে যদি আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰা আৰ্হি ল'ব পাৰিব। ধিক ৰাইজৰ কপাল আৰু ধিক জিলাত পৰিৱৰ্তনকামী বিজেপি শাসকীয় দলৰ মুৰব্বীৰ পৰিৱৰ্তনশীল কামৰ নমুনা। স্পেচিয়েল ৰিপৰ্ট কাৰ্ড নিউজ। নগাঁৱত ছালফা নেতা মুন বৰাক প্ৰহাৰৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সদৌ অসম সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ পাৰুখোৱা আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে শনিবাৰে নিশা জোৰ সমদল বাহিৰ কৰে। পাৰুখোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সমদলকাৰীসকলে নগাঁও কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে দোষীক উচিত শাস্তি দিবলৈ দাবী জনায়। আমাৰ নিজৰ নিৰাপত্তা নাইকিয়া হৈছে, আমাৰ নিজৰ প্ৰাণৰ কোনো নিৰাপত্তা নাইকিয়া হৈছে। আজি অসমখনত এনেকুৱা হৈছে এছাম বাংলাদেশী বণিক গোষ্ঠীয়ে যিটো দপদপনি চলিছে সেই দপদপনিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ। কাৰ্বি ভূমিত নতুনকৈ ভূমিষ্ঠ হল আন এটা নাৰী সংগঠন। সংগঠনটিৰ বিষয়ববীয়া তথা সদস্যসকলে সংগঠনৰ নামাকৰণ কৰিছে কাৰ্বি আংলং ওমেন জাষ্টিছ ফৰাম। ২৭ আগষ্টত পুৱা প্ৰায় 11 বজাত ডিফু আমলাপট্টি স্থিত ডিমাচা ক্লাবত অনুষ্ঠিত এক বৈঠকত কাৰ্বি আংলং ওমেন জাষ্টিছ ফৰামক জন্ম দিয়ে নাৰীসকলে। বৰ্তমান কাৰ্বি আংলঙত অসংখ্য সামাজিক সংগঠন আছে যদিও বিশেষভাৱে নাৰীসকলৰ স্বাভিমান অধিকাৰ আদিৰ বাবে যুঁজি নিয়াৰ সংকল্পৰে এই সংগঠনৰ জন্ম দিয়া বুলি সংগঠনৰ নেত্ৰীয়ে মত ব্যক্ত কৰে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো নাৰীৰ বাবে যুঁজি যোৱাৰ লগতে আৰু কয় যে তেওঁলোকৰ যুঁজ কেৱল এইখন জিলাতে সীমাবদ্ধ হৈ নাথাকিব, প্ৰয়োজন হলে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈও গৈও যুঁজিব বুলি সদৰি কৰে। উল্লেখ্য নৱগঠিত সংগঠনটিত বিউলেট বেপী সভানেত্ৰী, বন্তি ইংলেংপিক উপসভানেত্ৰী, জেলিনা বেপী আৰু মেৰিনা বেপীক সাধাৰণ সম্পাদিকা, এঞ্জেলা বংৰুংপিক সম্পাদিকা, নিৰুপমা তেৰণপিক কোষাধ্যক্ষ আৰু কেইবাগৰাকীক সদস্য হিচাপে নৱগঠিত সংগঠনত অন্তৰ্ভুক্তি কৰে। মংগল সিং ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ
5 নং ৰংখাং পৰিষদীয় সমষ্টি আৰু নগাঁও সীমান্তৰ লংজাপ পঞ্চায়ত এলেকাত নাই এখন ভাল দলং যাৰ বাবে দীৰ্ঘদিনে যাতায়াতৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে কৰিবলগীয়া হৈছে হাহাকাৰ বিশেষকৈ কোন স্কুলীয়া ল'ৰা ছোৱালী আৰু ৰোগীসকলৰ বাবে হৈছে ভীষণ অসুবিধা কাৰ্বি সাহিত্য পৰিষদত বিগত কংগ্ৰেছ শাসকীয় দলৰ কাৰ্যকালত তদানীন্তন কাৰ্যবাহী সদস্য সিং তেৰণৰ দিনতে নিৰ্মাণ কৰা হৈছিল এই দলং যদিও পৰৱৰ্তী সময়ত পৰিষদৰ শাসকীয় চৰকাৰে ক্ৰমে বেয়া হৈ অহা দলংখনৰ মেৰামতি আদি কাৰ্য নকৰা হেতুকে দলংখনৰ ওপৰেৰে বৰ বিপদসংকুল অৱস্থাতে আহা কৰি চলিবলগীয়া হৈছে পৰিষদত এতিয়া বিজেপিৰ চৰকাৰ হ'ল সমষ্টিটোৰ জনপ্ৰতিনিধিও সলনি হ'ল সম্প্ৰতি কাৰ্বি পৰিষদৰ অধ্যক্ষ তথা ৰংখাঙৰ জনপ্ৰতিনিধি হৰেন সিং বে এই দলংখন পুনৰ নিৰ্মাণ বা মেৰামতি কৰি দি অঞ্চলটোৰ বৃহত্তৰ ৰাজ্যৰ যাতায়াতত সুচল কৰি দিব বুলি আশা কৰিছে ভুক্তভোগী ৰাইজে একদম খামপুৰ গৈ পাই সব পিনে যাব পাৰে নগাঁও বছৰ হ'ল এই সিংতেৰণ ইএম থাকোঁতে এই বনাইছে আচ্ছা 200-250 হিচাপ নাই বহুত মানুহ পথাৰ দিনততো আৰু খেতিৰ সময়তো বা বহুত মানুহ এই দলংখনৰ কাৰণেহে অসুবিধা এবাৰ মানুহ কোনো পৰিছে নেকি আগতে পৰিছে 2-3জন মান হ'ল এজন মৰিছে নেকি পানীত পৰি এজন মৰি আৰু এইপিনে নগাঁও ডিষ্ট্ৰিক্ট বৈথালাং সাপ্ৰতা সানিংহে কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Shortly, a school for playgroup to class 4. Facilities: big and clean classroom, trained and friendly teachers, playway method, creative activities, audio-visual, aided teaching, drill, dance and origami. Child development and education, learning process with parents as partner. St. Anthony's English School, Lower Dilaji, Birla, Difu 782460, Karbi Anglong. Contact 9859609475 7002770 959 Email santanthonyschool@yahoo.com. On behalf of Asian Infotech Computer Education Center, this institution is conducting a students' career counseling meeting on the subject of IT sector under NIELIT, Government of India. All concerned parents and guardians are invited to attend the said meeting. Venue and date is as follows. For Difu Center, venue Asian Infotech Computer Education Difu near Central Bank of India. Dated 2nd of September 2017. Time 9 to 10 a.m., 10 to 11 a.m., 11 to 12 p.m., 12 to 1 p.m., 3 to 4 p.m., and 4 to 5 p.m. Contact number 9859039698. For Hauragat Center, venue Kirat Bhawan, dated 3rd of September 2017, time 11 a.m. onwards. Contact number 8638723369. Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে বুকাজান বিধানসভাৰ 26 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বৃহৎ এলেকাত ভদিয়া বানে হাহাকাৰ কৰিছে দুখীয়া ৰাইজক যোৱা শনিবাৰে পাহাৰ এলেকাৰ হোৱা মুখলধাৰ বৰষুণৰ ফলত পানীৰ ঢল নামি আহি নামনিৰ বৃহৎ এলেকাত বানে তাণ্ডৱৰ সৃষ্টি কৰিছে পাকলাংছো পিটি আদং ৰংকিমি বালিপথাৰ বজাৰ আৰু জপৰা জানকে ধৰি মুঠ 174 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বানত হুৰমুৰকৈ পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুঢ়াই পেলোৱাৰ ফলত ঘৰুৱা বয় বস্তু আঁতৰাব নোৱাৰি সমূলে বিনষ্ট হোৱা বুলি ব্যক্ত কৰিছে ভুক্তভোগী ৰাইজে অৱশ্যে প্ৰজাৰ দুখৰ বাতৰি শুনা মাত্ৰে দুখ দুৰ্দশাৰ বাতৰি ল'বলৈ হাজিৰ হৈছেহি পৰিষদৰ কাৰ্যবাহী সদস্য তথা জনপ্ৰতিনিধি জগত সিং ইংটি বুকাজান এছডিঅ আৰু টিয়ৰ সতীৰ্থ কৰ্মচাৰীসকলে চাউল ডাইল নিমখ আদি খাদ্য সামগ্ৰী লৈ উপস্থিত হৈছেহি বাৰাক্ৰান্তৰ মাজত পূৰ্বে সাহায্য শিবিৰত বাস কৰি থকা লোকৰ সৈতে এতিয়াৰ 174 পৰিয়ালৰ লোক মিলি সৰ্বমুঠ 1068 বানপীড়িতই কটাবলগীয়া হৈছে সাহায্য শিবিৰত মুনিৰতুম আহেম লাং মনসি দোঠাই বিৰাট জক ৰিলিফ কেমাস তামি দনাং কলো নলাং নিতুন রিলিফ ক্যাম্প দো बम हु निले तुम नका हंगरी में थेगलांग लो डाक ला लंग तुम के दो का बेस तमे रिलिफ कैम्प के दो तुम साइडे लो तमे पिनी तुम थेगलांग लो डाक जितु बोकाजान एसडी सिविल पेन तमे kenangan dak sang lapen dali lapen kaprek jangthu ahus tame alang tum abdulong si chini si dak nang thon lo kusini tum biotolong pon asila bangsu akerap ki pi fan la department of fan ahokpet sdu civil la hin phanta choropar pi বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ এনিখাৰ নেৰানেপেৰা আৰু দুপালপিটা বৰষুণে উটুৱাই লৈ নিলে ৰংসালী দেওবৰীয়া বজাৰলৈ যোৱা পথৰ কালভাৰ্ট যাতায়াতৰ পথ এইদৰে হঠাৎ চিহ্ন হোৱাত হাহাকাৰ হৈছে ৰংসালী এলেকাৰ ৰাইজ বুকাজান বিধানসভা এলেকাৰ 26 নং দুৱাৰবাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংসালীকে ধৰি কেইবাটাও এলেকাত মুখলধাৰ বৰষুণে অনেক ক্ষতিগ্ৰস্ত কৰাৰ বাতৰি আহিছে মুখলধাৰ বৰষুণৰ ফলত হোৱা বাঢ়নি পানীয়ে ৰংসালী দেওবৰীয়া বজাৰৰ সমীপত গড়কাপ্তানি পথৰ কালভাৰ্ট উটুৱাই নিয়াত হাহাকাৰ হৈছে ৰাইজ জানিব পৰা মতে চন্দ্ৰ সিংনাৰ নামৰ ব্যক্তিজনৰ বিশাল ফিচাৰীৰ পাৰ ভাঙি পানী প্ৰবল বেগেৰে বৈ অহাৰ ফলত গড়কাপ্তানি পথৰ উক্ত দুৰ্বল কালভাৰ্ট উটুৱাই নিয়ে আনহাতে ৰংসালী নৰ্ড বাঢ়নি পানীয়ে লিউচন সিংনাৰ নামৰ ব্যক্তিজনৰ চাহ বাগিচা বুঢ়াই নৈয়ে খহাই নিছে ৰংসালী নৰগড়হাট ডাঙৰ বৰ্ডাৰ জাতীয় শিলেৰে পাৰ নাবান্ধিলে আগন্তুক দিনবোৰত অঞ্চলটোত ইয়াতকৈও অধিক ক্ষতিগ্ৰস্ত কৰাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ প্ৰাপ্ত বাতৰিৰ মতে এতিয়ালৈকে অঞ্চলটোত উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি ৰাতেশ ৰংফৰৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ পূব কাৰ্বি আংলঙত স্বাভাৱিক আৰু শান্তিৰ বাতাবৰণ অটুট ৰখাৰ স্বাৰ্থত সদা সতৰ্ক ৰেড হৰ্ণ ডিভিজনে 26 আগষ্টত বিশেষ গাঁও এলেকাত এক অভিযান চলায় বিশেষ সূত্ৰৰ পম খেদি কৰা এই অভিযানত ৰেড হৰ্ণ ডিভিজনৰ দলে NRHPFৰ কেডাৰ আটক কৰে আটকাধীন কেডাৰৰ পৰা বেলজিয়ামত নিৰ্মিত বৰ ফেক্টৰী মেট ৰাইফল দুটা 12 ৰাউণ্ড বৰ সজীৱ গুলি 7.62 mm সজীৱ গুলি 07X হস্ত নিৰ্মিত ৰাউণ্ড আৰু 08X গান পাউডাৰ সহ 58টা ষ্টিল বল উদ্ধাৰ কৰা বুলি কাট নিউজলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিযোগে দাবী কৰিছে আৰ্মি ৰেড হৰ্ণ ডিভিজনে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ
প্ৰয়াত লংকি ৰংপি আৰু পদুমী টিমুংপিৰ হুৱৰণি গ্ৰেটাৰ হাঞ্জালাংছ আন্তঃ ক্লাব লীগ ফুটবল টুৰ্ণামেণ্টৰ যোৱা শনিবাৰে সফল সামৰণি পৰে হাঞ্জালাংছ খেলপথাৰত অনুষ্ঠিত এই ফুটবল লীগ টুৰ্ণামেণ্টৰ সামৰণি অনুষ্ঠানত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাম সিং টকবি প্ৰাক্তন বোৰ্ডৰ অধ্যক্ষ কাদম তেৰাংপি প্ৰাক্তন মৌজাদাৰ বৰসিং ৰংপি দাতা ৰাজেন ৰংপি হৰিয়জান বজাৰ কমিটিৰ হেমাৰী টকবি জ্যেষ্ঠ নাগৰিক কমলাকান্ত বে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে উল্লেখ্য খেলৰ চূড়ান্ত প্ৰতিযোগী দল চেংগাম ফুটবল ক্লাব আৰু হিংচং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় দুয়ো প্ৰতিযোগী দল দুটাই ইদলে সিদলক ৩-৩ গোল দিয়াত খেলখন অমীমাংসিত ৰয় ফলত দুয়ো দলকে পেনাল্টি খেলিবলৈ সুবিধা দিয়াত হিংচং ফুটবল ক্লাবে ৩-২ গোলত চেংগাম ফুটবল ক্লাবক হৰুৱাই চূড়ান্ত বিজয় সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় চেংগাম ফুটবল ক্লাব হৈ খেলপথাৰত অৱতীৰ্ণ হোৱা খেলুৱৈ বিজন নন্দিক উৎকৃষ্ট ফুটবল খেলুৱৈ আৰু আটাইতকৈ বেছি গোল দিয়া মংতা হৰক উত্তম ফুটবল খেলুৱৈৰ সন্মান দিয়ে এইদৰে হাঞ্জালাংছৰ খেলপথাৰত আন্তঃ ক্লাব ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি ঘটে বুকজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ